হাই হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? তো আজি বহুত দিনৰ পাছত এটা ভিডিঅ' দি বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। শুভ দেৱালী, দীপাৱলী, দীপান্বিতা বুলি কয়। তাৰে সকলোকে মই দীপাৱলীৰ দেৱালীৰ শুভেচ্ছা যাচিলোঁ অসমৰ সকলো লোকলৈ। সকলোৱে যাতে ভালে থাকে, দেৱালীৰ ৰং পোহৰেৰে সকলোকে জীপাল কৰি ৰাখক তাৰে কামনা কৰিলোঁ। আৰু আজি এই ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাইছোঁ। ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য হৈছে অসম চৰকাৰে যি অসমীয়া ভাষা APSCৰ পৰা আঁতৰোৱা কথাটো শুনিবলৈ পাইছোঁ। প্ৰতিটো নিউজ চেনেল, ছ'চিয়েল মিডিয়া, ফেচবুক, হোৱাটছএপত শুনিব পাই আছোঁ। তো তাৰ বিষয়ত লৈ মই দুআষাৰ ক'ব বিচাৰিছোঁ। অসম চৰকাৰৰ যি কূটনৈতিক যি সিহঁতৰ দুমুখীয়া চৰিত্ৰ অসমৰ খিলঞ্জীয়া ৰাইজসকলে গম পাইছে যে অসমৰ জাতি ভেটিৰ ৰক্ষাৰ্থে অসমত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ বিজেপি চৰকাৰখনত গাদীত বহিছিলে। অসমৰ জাতি ভেটিৰ কাৰণে অসমত বিজেপিৰ শাসন অসমৰ সকলো খিলঞ্জীয়া ৰাইজে দাঙি ধৰি দিছিলে। চ' অসমৰ স্বাভিমানক, অসমৰ ভাষা, যি অসমীয়া সংস্কৃতিৰ যি থলুৱা কিছুমান যি এই চৰকাৰখনে বন্ধ কৰিব বিচাৰিছে, মই সেইটো ক্ষেত্ৰত ক'লোঁ। অন্য কথাত বিজেপিৰ যিকোনো কামত মই ছাপোৰ্ট কৰোঁ। বিজেপিৰ কোনো মোৰ ব্যক্তিগত শত্ৰুতা নাই। চ' তাৰে বিষয়ত কথাখিনি ক'লোঁ যাতে অসমীয়া ভাষাটো যিকোনো স্কুল, কোৰ্ট কাছাৰী সকলোবিলাকতে হ'ব লাগে। অসমৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী ভাষা হিচাপে। বাকী কিছুমান যেনেকৈ এতিয়া বৰাকত কিছুমানে অসমীয়া ভাষাটো এলাগী কৰিছে, তেনেকৈ যদি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাটো এলাগী কৰে বা সম্যক জ্ঞান নিদিয়ে, তেনেহ'লে অসমত অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ ওপৰত কোনো আস্থাভাগ নাথাকিব। তাকে লৈ কথাখিনি ক'লোঁ যে অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনালোঁ। লগতে মোৰ সকলো বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো অল প্ৰেছ কৰি মোৰ ভিডিঅ'বোৰ যাতে আপোনালোকে সকলো সময়তে প্ৰথমতে পাব আশা ৰাখিলোঁ। ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব ভিডিঅ'বোৰ কেনেকুৱা হৈছে। বহুত দিন ভিডিঅ' বনাবলৈ সময় পোৱা নাই, বিশেষ কিছুমান বেমাৰ আজাৰ কাৰণে অলপ দিগদাৰত ভুগি আছোঁ। চ' এই চেগতে আজি এইটো সময়ত ভিডিঅ' বনাই ভিডিঅ'টো কেনে হৈছে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বহুত দিন ভিডিঅ' বনোৱা নাই, অকৰা যেনে লাগি আছে। চ' অসমৰ শেষত অসমৰ সকলো প্ৰান্তৰ লোকসকললৈ, অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো লোকসকললৈ মই দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। জয় অসম।